কৰিছোঁ আপোনাৰ সকলো ভালে আছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক সকলো ভালে থাকক। এতিয়া শ্বেয়াৰ কৰিম খুব টেষ্টি ৰেচিপি হয়। আপোনালোকে হয়তো কোনো এনেধৰণে বনাব পাৰে, কিন্তু মই অলপ বেলেগ ধৰণে বনাম, আপোনালোকে চাব। সঁচাকৈ বহুত টেষ্টি হয় খাবলৈ আৰু বনাই পেলাই খাই মোক জনাব কেনেকুৱা হয়। আপোনালোকে কিন্তু নবনোৱাকৈ নাথাকিব, কাৰণ ইমানেই টেষ্ট হয়, ইমানেই সোৱাদ হয়। আপোনালোকে গৰম ভাতৰ লগত নহ'লে ৰুটিৰ লগত খাব পাৰে, পুৰিৰ লগত খাব পাৰে, খুব টেষ্টি হয়। গতিকে চাই থাকক ভিডিঅ'টো মইনো কেনেকৈ কণীৰ আঞ্জা বনাবলৈ মোক লাগিব মিহিকৈ কাটি লোৱা পিঁয়াজ, খুব মিহিকৈ পিঁয়াজখিনি কাটি ল'ব, আৰু লাগিব মিহিকৈ কাটি লোৱা আদা, আৰু মোক লাগিব সৰিয়হ 1 চামুচ, মিহিকৈ কাটি লোৱা জলকীয়া, মিহিকৈ কাটি লৈছোঁ পিঁয়াজ, আৰু মোক লাগিব নৰসিংহৰ পাত। মই এতিয়া কণীকেইটা বইল কৰি ল'ম। মন কৰিব কণীকেইটা বইল কৰোঁতে অকণমান নিমখ অকণ দিব, যাতে কণীকেইটা ফাটি নাযায়। নিমখ অকণ দিলে কেতিয়াও ফাটি নাযায়। অকণমান সদায় নিমখ দিয়ে বইল কৰিব, আৰু মাজে মাজে লৰাই থাকিব যাতে কুহুমটো ছাইডলৈ গুচি নাযায়। অকণমান লৰাই থাকিলে তেতিয়া কুহুমটো মাজতে থাকি যায়। মোক লাগিব ৰুকি লোৱা নাৰিকল এফাল, এইখিনি মই ধুনীয়াকৈ মিক্সিত পিচি নাৰিকলৰ গাখীৰটো উলিয়াই লওঁ। এয়া মোৰ কণীখিনি বইল হৈ গ'ল, ধুনীয়াকৈ বইল হৈছে, অকণো ফাটি পেলাই ওলাই যোৱা নাই। মই প্ৰথমে কণীখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তাৰ বাবে মই ইয়াত তেল দিলোঁ। মই এতিয়া কণীখিনি ফ্ৰাই কৰি ল'ম। মই নিমখ হালধি ধুনীয়াকৈ সানি লৈছোঁ ইয়াত। মই এতিয়া কণীখিনি ধুনীয়াকৈ ভাজি ল'ম ৰঙচুৱা হোৱাকৈ। মই এতিয়া ধুনীয়াকৈ কণীখিনি ভাজি ল'লোঁ। দুইটা চাইডে খুব ধুনীয়াকৈ ভাজি ল'ম মই। এয়া মোৰ কণীখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল, আৰু মই কাঢ়ি ল'ম এতিয়া। কণীখিনি ফ্ৰাই কৰা তেলতে মই এতিয়া দিম সৰিয়হখিনি ধুনীয়াকৈ ফুটিবলৈ দিব, তেতিয়াহে খুব ধুনীয়া গোন্ধ এটা আহিব ইয়াৰ। সৰিয়হ ধুনীয়াকৈ ফুটিছে। এতিয়া ইয়াত দিম মই মিহিকৈ কাটি লোৱা আদা, এতিয়া মই মিহিকৈ কাটি লোৱা জলকীয়া, নৰসিংহৰ পাত, তেতিয়া দিম মই কাটি লোৱা মিহিকৈ কাটি লোৱা পিঁয়াজ। কণীৰ তেলতে ভাজাৰ বাবে অকণমান ফেন ওলাইছে, একো কথা নাই এইটো। মই এতিয়া খুব ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম পিঁয়াজখিনি। পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ মই খুব ধুনীয়াকৈ ভাজি ল'ম। ইয়াত দিম এতিয়া মই 1 চামুচ নিমখ, দিম এতিয়া মই ৰং গুড়া, দিম এতিয়া 1 চামুচ জলকীয়া গুড়ি, অকণমান ধনিয়া গুড়ি দিম এতিয়া ইয়াত মই। এতিয়া মই খুব ধুনীয়াকৈ ভাজি ল'ম, যাতে জলকীয়া গুড়ি ধনিয়া গুড়িৰ কেঁচা গোন্ধ গুচি যায়। আদাৰ আৰু নৰসিংহ পাতৰ খুব ধুনীয়া এটা গোন্ধ আহিছে, একদম বহুত ধুনীয়া গোন্ধ এটা আহিছে। এতিয়া দিম মই মিহিকৈ কাটি লোৱা বিলাহী। এইখিনি খুব ধুনীয়াকৈ মই ভাজি ল'ম। পিঁয়াজ বিলাহী আৰু মছলাখিনি ৰেডি হয় মানে মই ধুনীয়াকৈ নাৰিকলখিনি মিক্সিত পিচি ইয়াৰ নাৰিকলৰ গাখীৰটো উলিয়াই ল'ম। এনেকৈ ভাজ খাইছে ধুনীয়াকৈ ভাজি ল'ম, যাতে সকলো বিলাহী চিলাহী ধুনীয়াকৈ গলি যায়, পিঁয়াজখিনিও ধুনীয়াকৈ গলিয়ন হৈ যায়। সেইখিনি
মোৰ মছলাখিনি প্ৰায় হৈয়ে গৈছে ধুনীয়াকৈ মছলাৰ তেলো এৰিবলৈ আৰম্ভ কৰিছে মই এতিয়া ইয়াত দিম গৰম পানী উতল আহিবলৈ ঢাকোন মাৰি ভালকৈ সিজিবলৈ 5 মিনিটমানৰ বাবে ঢাক মাৰি দিম এতিয়া এইখিনি খুব ধুনীয়াকৈ সিজিছে আৰু আপোনালোকে দেখিছেনে তেলটো বিৰিঙি আহিছে এতিয়া এতিয়া মই কণী কেইডোখৰ দি দিম কণী এনেকৈ ফালি ফালি ল'লে মানে বেছি ভাল হয় আঞ্জাখনৰ সোৱাদটো বহুত ভাল হয় আপোনালোকে এনেকৈ কণী দুফাল কৰি ল'ব এয়া 5 মিনিটৰ পিছত ইমান হৈয়ে গ'ল এইখিনি মোৰ এতিয়া মই একদম ধুনীয়াকৈ উতল আহিলে এতিয়া আৰু মই একদম ফ্লেমটো ল' কৰি দিম ইয়াত এতিয়া মই দিম নাৰিকলৰ গাখীৰ নাৰিকলৰ গাখীৰ দিওঁতে উতল আহিবলৈ নিদিব তেতিয়া নাৰিকলৰ গাখীৰখিনি ফাটি যাব এতিয়া উতল আহিবলৈ নিদিব এনেকৈ লৰাই থাকিব একদম ধুনীয়াকৈ এনেকৈ লৰাই থাকিব যাতে উতল নাহে মন কৰিব উতল আহিলে নাৰিকলৰ গাখীৰখিনি নহ'লে ফাটি যাব মই ঠিক এনেদৰেই লৰাই থাকিম একদম যাতে বুক বুককৈ উতলি নাহে এইখিনি প্ৰায় মোৰ হৈয়ে গৈছেহি এতিয়া মই অকণমান গৰম মছলা দিলোঁ আৰু হৈ গ'ল এয়া মোৰ নাৰিকল গাখীৰ দি বনোৱা কণীৰ তৰকাৰী ৰেডি হৈ গ'ল মোৰ এই কণীৰ আঞ্জাখন কেনেকুৱা পালে আপোনালোকে বাৰু চাই পেলাই অলপ বেলেগ হয়নে বাৰু নহ'লে কোনোবাই এনেকৈ বনায় নেকি বাৰু যদি কোনোবাই এনেকৈ বনায় মোক প্লিজ কমেণ্ট কৰিব বোলে মই এনেকৈ বনাইছোঁ আগতে মোৰো ভাল লাগিব তেতিয়া আৰু যদিহে বনোৱা নাই নিশ্চয়কৈ বনাই পেলাই খাব বহুত টেষ্টি হয় আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ ছাবস্ক্ৰাইবো কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে আশা কৰিছোঁ ভাল